প্ৰাপ্য বিচাৰি অফিচ কাছাৰীৰ দুৱাৰে দুৱাৰে এজন দুৰ্ভগীয়া যুৱক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো আজি কুপতি নাপালে প্ৰাপ্য। চক্ৰ বিষয়া লাটমণ্ডলৰ অৱহেলাৰ বাবে নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ এইজন শিক্ষিত যুৱক ধনকান্ত বৰ্মনৰ। পিতৃৰ নামৰ 2 বিঘা 4 কঠা নলউচা ভূমিৰ প্ৰায় আধা বিঘা ভূমি সীমামূৰীয়াৰ পৰিয়ালে কাঢ়ি নিয়াৰ অভিযোগ যুৱকজনৰ। সীমামূৰীয়া পৰিয়ালে ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগৰ সময়তেই মুখ্যমন্ত্ৰীয়ে সীমা নিৰ্ধাৰণ কৰিবলৈ উপায়ুক্তক দিছিল নিৰ্দেশ। কিন্তু ইয়াৰ পাছতো আজিলৈকে সীমা নিৰ্ধাৰণ নহ'ল ধনকান্ত বৰ্মনৰ পিতৃ শিৱচৰণ বৰ্মনৰ ভূমিৰ। এইজন যুৱকলৈ মন কৰক। এইজন যুৱক হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকটাৰ ধনকান্ত বৰ্মন। ধনকান্ত বৰ্মনৰ পিতৃ শিৱচৰণৰ নামত আছিল 2 বিঘা 4 কঠা নলউচা ভূমি। ইয়াৰে আধা বিঘা ভূমি সীমামূৰীয়া পৰিয়ালে অধিগ্ৰহণৰ চেষ্টা চলোৱাৰ অভিযোগ যুৱকজনৰ। ঘটনাৰ সন্দৰ্ভত বাৰম্বাৰ জিলা প্ৰশাসনক অৱগত কৰিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। আমাৰ 2 বিঘা 4 কঠা নলউচা মাটি ৰেকৰ্ডত আছে। দুজন মানে স্বামী স্ত্ৰী দুজন আৰু তেখেতৰ দেৱৰকে কিনা বুলি কৈ কেনে মানে বিভিন্ন জেগাত মানে সিহঁতে এপ্লিকেশ্যন কৰিছে। সেইমতে মানে আমি আমাৰ সীমাটো মানে কোনো নিৰ্ধাৰণ কৰি নিদিয়ে। ইতিমধ্যে আমাৰ 2 বিঘা 4 কঠা নলউচা মাটিটো উচ্চ পৰ্যায়ত সুৰক্ষিত আছে। সুৰক্ষিত থকা মাটিখিনিয়ে মানে মাজৰ এটা পুখুৰী হৈ আছে। ইহঁতে কয় যে আমাৰ পুখুৰীৰ মাটিখিনি কিনি লোৱা বুলি। এবাৰ কিনি লোৱা কয় তেখেতৰ ৱাইফে মানুহজনৰ, আৰু এবাৰ কিনি লোৱা বুলি কয় তেখেতৰ হাজবেণ্ডে স্বামীয়ে। সেনেকৈ মানে আমাক মানে এবাৰ কয় পুখুৰীৰ মাটিখিনি কিনা বুলি, আৰু এবাৰ কয় তেখেতে আমাৰ 3টা দাগৰ 2 বিঘা 4 কঠা নলউচা মাটিৰ পৰা 3টা দাগৰ পৰা আধা বিঘা মাটি কিনা বুলি সেইটো কৈ আছে। কিন্তু তামুলপুৰ লাট মণ্ডলসকলে মানে সিহঁতে যে মুখে মুখে মাটি কিনা বুলি কৈ আছে, সেইটোতে সিহঁতক অলপমান আমি গম পাওঁ মতে সহায় কৰা যেন লাগে। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱ ছাৰক এখন মানে এপ্লিকেশ্যন কৰিলোঁ যে আমাৰ তামুলপুৰৰ লাট মণ্ডলসকলে আমাৰ ৰেকৰ্ডত থকা মাটিটো ৰেকৰ্ড থকা স্বত্বেও আমাক সীমাটো নিৰ্ধাৰণ কৰি নিদিয়ে। সেইবাবে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক এখন এপ্লিকেশ্যন কৰিলোঁ। মুখ্যমন্ত্ৰী ছাৰেও এখন এপ্লিকেশ্যন কৰাৰ বাবে তেখেতেও এখন অৰ্ডাৰ দিলে আমাৰ তামুলপুৰ DC ছাৰক। DC ছাৰেও এখন অৰ্ডাৰ দিলে আমাৰ তামুলপুৰ SDC ছাৰক। SDC ছাৰটো অৰ্ডাৰ দিয়াৰ পিছত মণ্ডলেও সিদিনাও আমাৰ ঘৰত গৈও আমাৰ সীমাটো নিৰ্ধাৰণ কৰি নিদিলে। আৰু সিহঁতে কিবা দাবী ধমকি দিয়াৰ বাবে সিহঁতে মানে গুচি গ'ল। পিছত সেইটো হৈ আছে। এতিয়া মানে আমি ক'ব বিচাৰোঁ যে আমাৰ পৰা যোনে মাটি কিনা বুলি কৈ আছে তেখেতক আমি মাটি বিক্ৰী কৰাই নাই। তেখেতে মানে আমাক মিছাও মাটি কিনা বুলি কৈ কাৰণে দুখীয়া পৰিয়ালক হাৰাশাস্তি কৰি আছে। সিহঁতে মানে আমাৰ পৰা মানে কিনা বুলি কৈ আছে, মিছাও আমাৰ পুখুৰীৰ মাটিখিনি কিনা বুলি মানে আমিতো বিক্ৰী কৰা নাই। সিহঁতে আমাক বিক্ৰী কৰা মানে দাবী ধমকি দি কেনে মানে আমাক মানে য'ত জবস্তি আমাক মাৰি হ'লেও কেনেও মানে মাটিটো সিহঁতে ল'ব বিচাৰে। আজি মই পঢ়া শুনা কৰি আছোঁ, সেইটোৰ বাবে মানে মই ভালদৰে ভাত বা শুব আমি পৰা নাই। ঘৰত মানে অশান্তি ভুগি আছে ঘৰৰ পৰিয়ালো, কিন্তু সেইটো হোৱাৰ পিছত চলি আছে। কিন্তু অসম চৰকাৰৰ পৰা আমি একো সঁহাৰি পোৱা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক এইটোৱে কথা ক'ব বিচাৰোঁ যে ছাৰ, আপুনি অলপ কেছটো অতি তদন্ত কৰিব লাগে। বাৰে বাৰে মুখ্যমন্ত্ৰী ছাৰ অৰ্ডাৰ দিয়াৰ পিছতো মুখ্যমন্ত্ৰীকো কেলেক্ট নকৰে, সেইটো হৈ আছে। মুখ্যমন্ত্ৰী ছাৰকো কোনো কেলেক্ট নকৰে আমাৰ কিবাবিলাকত। সেইবাবে আজি মই মুখ্যমন্ত্ৰী ছাৰক জনাব বিচাৰোঁ যে আপুনি কেছটো নিজে ভালদৰে আপোনাৰ চৰকাৰী বিষয়াৰ দৰে আপুনি চাব লাগে, তদন্ত কৰিব লাগে। উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ পুনৰবাৰ হস্তক্ষেপ বিচাৰিছে যুৱকজনে। ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক জিলা উপায়ুক্তই পৰৱৰ্তী সময়ত কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, টাইম 8।